নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মৌচুমী তোমালোকক এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপখনৰ ২ নম্বৰ পাঠটো একতাৰ বল। এই পাঠটো আমি তোমালোকৰ লগত আজি আলোচনা কৰিম। এই পাঠটিত থকা কুৱেশ্যন আনচাৰসমূহ প্ৰতিটোৰে কুৱেশ্যন আনচাৰ ইয়াত পাবা। ভালদৰে বুজাবলৈ চেষ্টা কৰিম ময়ো, আৰু তোমালোকেও যাতে বুজি পাবা, যদিহে অকণো ভিডিঅ'টো স্কিপ নকৰা। সেইবাবে ভাবিছোঁ শেষলৈ চাই থাকিবা। অকণো দেৰি নকৰোঁ, ব'লা বুজাই যাওঁ, পঢ়ি যাওঁ। ১ নম্বৰ উত্তৰ দিয়া। খুব চমুকৈ দিয়া আছে, উত্তৰ দিবলৈ কৈছে। ক নম্বৰ, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰ, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল, কাৰণ সিহঁতৰ মাজত কোনো মিলা প্ৰীতি নাছিল, হয়নে? এইটো বুজি পাইছা চাগে। খ নম্বৰটো, সাধু কথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰ, সাধু কথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে, হয়নে? কিয়নো ককাকে আজি সাধু কথা ক'ব, গতিকেলৈ নাতিনীয়েকহঁতে বা নাতিয়েকহঁতে কাষত বহিবগৈ। আমাৰ ককাহঁতে ক'লে মানে আজি সাধু, বা আইতা বা ককাই ক'লে আজি সাধু কম বুলি ক'লে আমিওতো ককা আইতাৰ কাষলৈ যাওঁ, হয়নে? সেই তেনেকৈয়ে সিহঁতেও গৈছিল বা জুম বান্ধিলে। গ নম্বৰটো, খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰ, খেতিয়কজনৰ 4জন পুতেক আছিল। খেতিয়কজন বুলি কাক কৈছে? মহীকান্ত ককাক। ঘ নম্বৰটো, পুতেককেইজনৰ মাজত মিল আছিল নে? পুতেককেইজনৰ মাজত মিল একেবাৰে নাছিল, হয়নে? সিহঁতৰ মাজত কাজিয়া পেচাল ইমান সৃষ্টি হৈছিল। ঙ নম্বৰটো যাওঁ। দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? উত্তৰ, দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ ভাঙিবলৈ দিলে, হয়নে? সিহঁতৰ মাজত মিলা প্ৰীতি নথকা দেখি দেউতাকে কি কৰিছিলে? ইকৰা কাঠি কিছুমান দিছিলে আৰু সিহঁতক ভাঙিবলৈ দিছিলে। প্ৰথম ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? উত্তৰ, নোৱাৰিলে। ইকৰা মুঠাটো সিহঁতে অকলে ভাঙিবলৈ নোৱাৰিলে, হয়নে? দ্বিতীয় নম্বৰ, মিলিজুলি থাকিলে কি হয়? উত্তৰ, মিলিজুলি থাকিলে কেতিয়াও বিপদত নপৰা, আৰু সাহস এটা বাঢ়ে মিলিজুলি থাকিলে। তুমি অকলে ক'ৰবাত গৈছা ধৰা, তাত তোমাৰ অলপ ভয় লগা, হয়নে? আৰু যদি তোমাৰ 2জন বা 3জন বা ককায়েক ভনীয়েকৰ মাজত মিলাপ্ৰীতি থাকিলে, বা দাদা ভাইটি সিহঁতৰ মাজত মিলাপ্ৰীতি থাকিলে কি হয়? কেতিয়াও বিপদত নপৰা। 2 নম্বৰখিনিলৈ যাওঁ। থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাঁচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। কাষতে এটা চিত্ৰ আছে, তাত শব্দ কিছুমান আছে, তাৰ অৰ্থবোৰ তোমাক বহীত লিখিবলৈ কৈছে। উত্তৰবোৰ চাওঁ ব'লা। জহকালি, বিপৰীতটো কি হ'ব? গৰমকালি। ঠাণ্ডাকালি আৰু গৰমকালি। কাণষাৰ, কোনো কথালৈ মনোযোগ দিয়া। ভাবিলে, মিলাপ্ৰীতি, একতা। জহকালি বুলি ক'লে কি হয়? গৰমকালি বুজায়। এইটো সমাৰ্থক শব্দ। অৰ্থ সমাৰ্থক শব্দ বা বিপৰীত শব্দ তেনেকৈ নহয়। অৰ্থ বুলি ক'লে, শব্দটোৰ অৰ্থ কি বুলি ক'লে, জহকালি শব্দটোৰ অৰ্থ কি? গৰমকালি। কাণষাৰ, কোনো কথালৈ মনোযোগ দিয়া। পাঙিলে, ভাবিলে, কোনো কথা এটা আমি চিন্তা কৰোঁ বা ভাবোঁ, সেইটোকে পাঙিলে বুলি কয়। মিলাপ্ৰীতি, একতা। অৰ্জন, চেষ্টা কৰি পোৱা। 3 নম্বৰখিনিলৈ যাওঁ ব'লা। তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। ক নম্বৰ, 4জন আছিল খেতিয়কজনৰ পুতেক। উত্তৰটো কি হ'ব? খেতিয়কজনৰ 4জন পুতেক আছিল। কি হৈছে, এই কিতাপৰ পৰা শাৰীটো উঠাই দিছে, কিন্তু ওলোটা কৰি দিছে। এতিয়া আমি চিধাকৈ লিখিব লাগে, শুদ্ধকৈ লিখিব লাগে। এতিয়া কি ক'ম? এইটো খেতিয়কজনৰ 4জন পুতেক আছিল। খ নম্বৰটো, পুতেক নাছিল মাজত কেইজনৰ মিল। এইটোতো অশুদ্ধ হৈ আছে বুলি আমি গমেই পাওঁ ন, আৰু শুদ্ধটো কি লিখিম? পুতেক কেইজনৰ মাজত মিল নাছিল। গ নম্বৰটো, ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। উত্তৰটো কি? খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। আছিল লিখা আছে, এইটো শুদ্ধ হ'ব, আহিল বুলি লিখিলে। 4 নম্বৰখিনিলৈ যাওঁ ব'লা। 3 নম্বৰখিনি তোমালোকে বুজি পালা বুলি ভাবিছোঁ। নাওখনত থকা শব্দবোৰ পঢ়া।
খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা। তেওঁৰ স্বভাৱ ভাল, ক নম্বৰটো। আৰু মানে কাষত এটা চিত্ৰ আছে আৰু তোমালোকক ইয়াত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে। খ নম্বৰ, অবাবত মূল্যৱান সময় নষ্ট নকৰিবা। গ নম্বৰ, মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি। ঘ নম্বৰ, খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। আৰু ঙটো কি, বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা। আমাৰ গাত তাগত নাথাকিব পাৰে, কিন্তু আমি মগজুত চিন্তা কিছুমান কৰি পেলানি বা কিছুমান বুদ্ধি পাঙি আমি হাত সাৰিব পাৰোঁ বা কথাটো পটককৈ বুজি ল'ব পাৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে এই গোটেই কুৱেশ্যন আনচাৰসমূহ বুজি পালা বুলি ভাবিছোঁ। আশা ৰাখিলোঁ যাতে ভালদৰে চাই থাকিলে ভালদৰে পঢ়িবা। আজি ইমানখিনি আছিল। পুনৰ লগ পাম বুলি আশা থাকিল। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক এটা কৰি দিবা আৰু কিবা এটা বুজি নাপালে কমেণ্ট বক্সত জনাবা, আকৌ বুজাবলৈ চেষ্টা কৰিম। আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সিহঁতৰো কিছু লাঘৱ হয়। লগতে যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। এইটো ভিডিঅ'ত এতিয়া বাই বাই।